জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। নমস্কাৰ সকলোকে। আমি আজি জুবিন দাৰ এটি চিত্ৰ অংকন কৰিব আহিছোঁ। যদি কিবা ইয়াত ভুল ভ্ৰান্তি হয়, আপোনালোকে নিজৰ ভাইটি, নিজৰ দাদা, নিজৰ বুলি আপোনালোকে ক্ষমা কৰি দিব। মই আৰু মোৰ বন্ধুৱে আজি এই ফটোখন অংকন কৰিব বিচাৰিছোঁ। আমি যথেষ্টখিনি চেষ্টা কৰিছোঁ জুবিন দাৰ দৰে ছেম টু ছেম মানে আঁকিবৰ কাৰণে। যদি তাৰ ভিতৰতো যদি ভুল হয়, আপোনালোকে নিজৰ বুলি ক্ষমা কৰি দিব। আঁকি উঠিছোঁ সম্পূৰ্ণভাৱে, চাওক আপোনালোকে। আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, হৈছেনে নাই। ট্ৰাই কৰিছোঁ যথেষ্টখিনি। আঁকি আছে মোৰ বন্ধুৱে, সম্পূৰ্ণভাৱে মুখখন হৈ গৈছে, চুলিটো আঁকি আছে, চুলিটো হৈ গৈছে আৰু দেখিছে আপোনালোকে। এইটোৱে আছিলে, ইমানখিনিয়ে। তো ইয়াতকৈ আৰু ভাল কৰিব নোৱাৰিলোঁ। যথেষ্টখিনি চেষ্টা কৰিও পৰা নাই, কাৰণ ৰ'দৰ গম পাইছে আপোনালোকে, বহুত ৰ'দ গৰম। বহুত চেষ্টা কৰিছোঁ, ভাল কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তাৰ মাজতো যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে নিজৰ বুলি ক্ষমা কৰি দিব বুলি আশা থাকিল। শেষত এটাই ক'ম, জুবিন দাই যাতে ন্যায় পায়, আৰু আমি জুবিন দাক সদায় আমাৰ মাজত ৰাখিব লাগিব। জয় জুবিন দা, জয়।